নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত আজি শংকৰ মাধৱৰ মিলন নামৰ পাঠটিৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। শংকৰ মাধৱৰ মিলন গুৰুচৰিত কথাৰ পৰা অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধ। ইয়াৰ প্ৰশ্নাৱলীখিনি আমি এতিয়া এটাৰ পিছত আনটো আলোচনা কৰিম। ভাৱ বিষয়ক 1 নম্বৰ, চমুকৈ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, গুৰুচৰিত কি? উত্তৰ, গুৰুচৰিত হৈছে 4গৰাকী বৈষ্ণৱ ধৰ্মগুৰু শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী হৰিদেৱ, শ্ৰী শ্ৰী দামোদৰদেৱ আৰু তেওঁলোকৰ শিষ্য প্ৰশিষ্যসকলৰ জীৱনী সম্বলিত গ্ৰন্থ। প্ৰশ্ন নম্বৰ খ, কেতিয়াৰ পৰা গদ্যৰ ভাষাত গুৰুচৰিত লিখাৰ ধাৰা আৰম্ভ হয়? উত্তৰ, অষ্টাদশ শতিকা মানৰ পৰা গুৰুচৰিতসমূহ গদ্যৰ ভাষাত লিখা হয়। প্ৰশ্ন নম্বৰ গ, গুৰুচৰিত কথা গ্ৰন্থখন কাৰ সম্পাদনাত প্ৰকাশিত হৈছে? উত্তৰ, অধ্যাপক মহেশ্বৰ নেওগৰ সম্পাদনাত গুৰুচৰিত কথা গ্ৰন্থখন প্ৰকাশিত হৈছে। মহাপুৰুষ শংকৰদেৱৰ সৈতে প্ৰথম সাক্ষাতৰ সময়ত মাধৱদেৱ ক'ত আছিল? উত্তৰ, সেই সময়ত মাধৱদেৱ বন্দুকা অঞ্চলত আছিল। প্ৰশ্ন নম্বৰ ঙ, মাধৱদেৱে কেতিয়া দুৰ্গা দেৱীলৈ পঠা ছাগলী এযোৰ মানস কৰিছিল? উত্তৰ, মাধৱদেৱে নিজ মাতৃৰ আশু আৰোগ্য কামনা কৰি পঠা ছাগলী এযোৰ মানস কৰিছিল। প্ৰশ্ন নম্বৰ 2, গুৰুচৰিত ৰচনা কৰা 4জন ব্যক্তিৰ নাম লিখা। উত্তৰ, গুৰুচৰিত ৰচনা কৰা 4জন ব্যক্তি হৈছে ৰামচৰণ ঠাকুৰ, অনিৰুদ্ধ দাস, বৈকুণ্ঠ তীজ, সাৰ্বভৌম ভট্টাচাৰ্য ইত্যাদি। প্ৰশ্ন নম্বৰ 3, গুৰুচৰিত কথাৰ সময় আৰু লেখকৰ বিষয়ে উল্লেখ কৰা। উত্তৰ, গুৰুচৰিত কথা অধ্যাপক মহেশ্বৰ নেওগৰ সম্পাদনাত প্ৰকাশ পায়। তাৰ আগেও অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ সম্পাদনাত কথা গুৰুচৰিত নামেৰে প্ৰকাশিত হয়। প্ৰকৃততে গুৰুচৰিত কথাৰ লেখক আৰু সময়ৰ কথা উল্লেখ নাই। কিছুমান তথ্যৰ পৰা অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত এই মহান গ্ৰন্থখনে সাঁচিপাতত ৰূপ পাইছিল বুলি অনুমান কৰা হয়। প্ৰশ্ন নম্বৰ 4, শংকৰ মাধৱৰ মিলন শিৰোনামৰ পাঠ্যাংশ ক'ৰ পৰা লোৱা হৈছে? পাঠ্যাংশৰ বিষয়বস্তু চমুকৈ বৰ্ণনা কৰা। উত্তৰ, শংকৰ মাধৱৰ মিলন শিৰোনামৰ পাঠ্যাংশ গুৰুচৰিত কথাৰ পৰা লোৱা হৈছে। পাঠ্যাংশৰ বিষয়বস্তু তলত দিয়া ধৰণৰ: মাধৱদেৱ আছিল শক্তিৰ উপাসক, দেৱীৰ পৰম ভক্ত। এবাৰ মাকৰ অসুখৰ আৰোগ্য কামনা কৰি পঠা ছাগলী এযোৰ বলি দিব বুলি থিৰাং কৰিলে। ছাগলী বিচৰাৰ দায়িত্ব দিলে বৈনায়ক ৰামদাসক। নতুনকৈ বৈষ্ণৱ ধৰ্মত দীক্ষিত হোৱা ৰামদাসে সেই কাৰ্য পেটে পেটে সমৰ্থন নকৰিলে আৰু পাকে প্ৰকাৰে মাধৱদেৱক লৈ গ'ল শংকৰ গুৰুৰ ওচৰলৈ। শংকৰদেৱৰ বিশাল ব্যক্তিত্বত মাধৱদেৱ মোহিত হ'ল, কিন্তু ধৰ্মক লৈ দুয়োৰে মাজত যুক্তিতৰ্ক চলি থাকিল, কোনো তল নপৰে। অৱশেষত গুৰুজনাই তৰুমূল শ্লোক মাতিলে। উক্ত শ্লোকৰ মৰ্মাৰ্থ বুজিব পাৰি মাধৱদেৱ শংকৰ গুৰুৰ চৰণত দীঘল দি পৰিল আৰু গুৰু মানিলে। শংকৰ মাধৱৰ এই মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 5, ৰামদাস কোন আছিল? মাধৱদেৱে তেওঁক পঠা ছাগলী এযোৰ আনিবলৈ কওঁতে তেওঁ কি কৰিছিল? উত্তৰ, ৰামদাস আছিল মাধৱদেৱৰ ভনী জোঁৱাইক। ছাগলী আনিবলৈ কওঁতে তেওঁ ছাগলী অনা নাছিল, বৰঞ্চ গুৰু সেৱা কৰি গুচি আহিছিল। প্ৰশ্ন নম্বৰ 6, ৰামদাসৰ সৈতে মাধৱদেৱে শংকৰদেৱৰ ওচৰলৈ গৈ কিদৰে তৰ্কযুদ্ধত লিপ্ত হৈছিল নিজৰ কথাৰে লিখা। উত্তৰ, মাধৱদেৱে প্ৰবৃত্তি মাৰ্গৰ শ্লোকেৰে তৰ্কৰ আৰম্ভণি কৰিলে। শংকৰ গুৰুৱে নিবৃত্তি মাৰ্গৰ শ্লোকেৰে সকলো খণ্ডন কৰি পেলালে। সৰ্বশেষত গুৰুজনাই তৰুমূল শ্লোক মাতি ক'লে, যিদৰে গছৰ গুৰিত পানী দিলে গোটেই গছজোপাৰে পুষ্টি সাধন হয়, সেইদৰে কৃষ্ণক চিন্তিলেই সকলোকে পূজা দিয়া হয়। এই শ্লোকৰ ভাৱাৰ্থ অনুধাৱন কৰি মাধৱদেৱে শংকৰদেৱক গুৰু মানি প্ৰণিপাত কৰিলে। প্ৰশ্ন নম্বৰ 7, মাধৱদেৱে শংকৰদেৱক গুৰু মানি কিদৰে শৰণাপন্ন হৈছিল লিখা। উত্তৰ, মাধৱদেৱৰ সকলো ধৰ্মমত শংকৰ গুৰুৱে বৈষ্ণৱ পন্থাৰ যুক্তিৰে খণ্ডন কৰি পেলাইছিল। সৰ্বশেষত গুৰুজনাই যেতিয়া তৰুমূল শ্লোক যথা তৰুমূল নিষেচনেন তৃপ্যন্তি তৎস্কন্ধ ভুজুপ শাখা
অৰ্থ মাধৱদেৱৰ আগত ভাঙি দিলে তেতিয়া মাধৱদেৱে হাৰ মানি শংকৰদেৱৰ শৰণাপন্ন হ'ল। 8 নম্বৰ চমুটোকা লিখা কল্প বেদৰ এক বিশেষ অংগ। কৰ্মমাৰ্গৰ বৰ্ণনা আছে। পূজা পাতলৰ সমগ্ৰ বিধি কল্পত পোৱা যায়। চৰুদয় বা স্বৰোদয় ইৰা পিংগলা আৰু সুষুম্না নাৰীৰ দ্বাৰা বায়ুৰ প্ৰবাহ অধ্যয়ন কৰি ভৱিষ্যত নিৰ্ণয় কৰা শাস্ত্ৰ বিশেষ। তৰুমূল শ্লোক শ্ৰীমদ ভাগৱতৰ 4ৰ্থ স্কন্ধৰ 39 অধ্যায়ৰ 24 সংখ্যক শ্লোক যথা তৰুমূল নিষেচনেন তৃপ্পণ্ডিত স্কন্ধ বুজুপ শাখা। নৰক মৃত্যুৰ পিছত পাপী আত্মাবোৰক য'ত শাস্তি প্ৰদান কৰা হয় সেয়াই নৰক। বেদ হিন্দু ধৰ্মৰ মেৰুদণ্ড। বেদ 4খন ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ আৰু সামবেদ। প্ৰতিখন বেদৰে সুকীয়া বৈশিষ্ট্য আছে। ব্যাস ভাগৱতৰ ৰচক আছিল ব্যাসদেৱ। নাৰদৰ উপদেশ অনুসৰি তেওঁ ভাগৱত ৰচনা কৰে। মনোহৰী বাই মাধৱদেৱৰ পিতৃ গোবিন্দগিৰিৰ দ্বিতীয় পত্নী, শংকৰদেৱৰ সম্বন্ধীয়া বাই। অৰ্থ লিখা বৰ ভূঞা, ভূঞাসকলৰ শ্ৰেষ্ঠ। গ্ৰীবা ডিঙি, চাৰু চিবুক শ্যাম, সুন্দৰ কোলা থুতৰি। দণ্ডৱতে দণ্ড এডালৰ দৰে পৰি সেৱা কৰা কাৰ্য। নৱপল্লৱ পাদপদ্মকোশ, কোমল পাতৰ দৰে পদযুগল। বাট কৰ্ম নিষিদ্ধ কাৰ্য, বিহানে ৰাতিপুৱাই। মকৰ কুণ্ডল, মকৰ আকৃতিৰ কাণফুলি। লোম শিহৰি পৰিল, শৰীৰৰ নোম ডাল ডাল হৈ পৰিল। এইটো বানানটো ভুল হৈ আছে, নোমৰ ধুম হৈ আছে নোম, শৰীৰৰ নোম ডাল ডাল হৈ পৰিল। সিংহবন্ধ কণ্ঠগ্ৰীৱ, সিংহৰ দৰে আতিল কান্ধ আৰু ডিঙি। ভাষা বিষয়ক আধুনিক বানান লিখা। যোৱা যোৱা, শুনি শুনি, যি যি, তাৰা তেওঁ। চুত সৰু, লোম নোম, শিহৰি শিহৰি, আছিল আছিল, যিটো যিটো। তোমালোকে বানানবোৰ মন কৰিবা ভালদৰে। আধুনিক গদ্যত লিখা সেইমতে চৰ্চিলত সেৱা কৰিলে ভংগ কৰি। বোলে বৰাৰপুৰ যোৱানে এতিয়া, বোলে বাপ নযাওঁ, বোলে দেখো আহিও সেৱা কৰিলা, এতিয়াও সেৱা কৰিলা কিয়? চোট আটা বোলে আগে যি কৰিলোঁ বৰ ভূঞা বিষয় মানি, এতিয়া যি কৰিছোঁ অভয় পাদ পংকজত বিক্ৰয় জীৱগুৰি গুৰু মানি। উত্তৰ তৰুমূল শ্লোক শুনি মাধৱদেৱে দণ্ডৱত হৈ শংকৰদেৱক প্ৰণাম কৰিলে। গুৰুৱে সুধিলে এতিয়া যোৱানে, আৰু আহোঁতেও সেৱা কৰিলা আৰু এতিয়াও সেৱা কৰিলা, তাৰ কাৰণ কি? তেতিয়া মাধৱদেৱে উত্তৰ দিলে যে বাপ নাযাওঁ, আহোঁতে সেৱা কৰিছিলোঁ ভূঞাসকলৰ শ্ৰেষ্ঠ বুলি, আৰু এতিয়া সেৱা কৰিছোঁ ৰজু চৰণত শৰণাপন্ন জীৱ হৈ আপোনাকে গুৰু মানি। এইখিনিতে আমাৰ ভিডিঅ'টো সমাপ্ত হৈছে। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিল তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। লগৰ বন্ধুবিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ যাতে নাপাহৰা। ধন্যবাদ।